এসময়ত মিলনপুৰ নামেৰে এখন সৰু গাঁৱত এজন লোকে বসবাস কৰিছিলে। সেই লোকজন খুব এলেহুৱা আছিলে। তেওঁ কোনো এটা কামত মন বহোৱাব পৰা নাছিলে। সেয়েহে তেওঁ পৰিয়ালটো পোহপাল দিবৰ কাৰণে কষ্ট অনুভৱ কৰিছিলে। তেওঁ মনতে ভাবিলে, এনেকৈ থাকিলে আৰু নহ'ব, মই কাইলৈৰ পৰা গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ভিক্ষা কৰিবলৈ যাম বুলি মনতে সংকল্প ল'লে। আৰু ভবামতেই কাম, পিছদিনাখনেই তেওঁ গাঁওখনত ভিক্ষা কৰিবৰ কাৰণে সাজু হ'ল। তেনেকৈ কিছুদিন পাৰ হৈ গ'ল। খুব ধুনীয়াকৈ তেওঁ পৰিয়ালটো পোহপাল দি আছিল। হঠাতে এদিন কি হ'ল, ভিক্ষা কৰিবলৈ যাওঁতে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰোঁতে তেওঁ মাত্ৰ দুঘৰ মানুহৰ ঘৰতহে ভিক্ষা পালে। কাৰণ এঘৰ মানুহে তেওঁক অলপ চাউল দিছিলে আৰু এঘৰ মানুহৰ ঘৰত তেওঁক খাবলৈ দুখন ৰুটি দিছিলে, আৰু ক'তো তেওঁ সেইদিনাখন ভিক্ষা নাপালে। তেওঁ খুব দুখ মনেৰে ঘৰলৈ ঘূৰি আহিছিলে। আহি থাকোঁতে অলপ দূৰ অহাৰ পাছত তেওঁ এজন বৃদ্ধ মানুহক দেখা পালে, আৰু সেই বৃদ্ধ মানুহজনে ৰাস্তাৰ কাষতে চকু পানী টুকি টুকি বহি আছিলে। আৰু তেওঁ খুব সোনকালে সেই মানুহজনৰ ওচৰ চাপিলে আৰু ক'লে, দেউতা, কি হৈছে আপোনাৰ? তেতিয়া মানুহজনে ক'লে, মোৰ খুব ভোক লাগিছে, মই কেইবাদিনো খাবলৈ পোৱা নাই, এনেদৰেই থকাৰ কাৰণে মই ভোকাতুৰ হৈ পৰিছোঁ। তেতিয়া মানুহজনে ক'লে যে, এতিয়া আপুনি কি কৰিব, ঘৰলৈ কেনেকৈ যাব? তেতিয়া সেই বৃদ্ধ মানুহজনে উত্তৰ দিলে যে, মই যদি কিবা অকণমান খাবলৈ পাওঁ তেতিয়া মই অকণমান শক্তি পাম আৰু মই ঘৰলৈ যাব পাৰিম। তুমি মোক অকণমান কিবা খোৱা বস্তু দিব পাৰিবানে? তেতিয়া এই ভিক্ষাৰীজনে মনতে ভাবিলে, মোৰ ভিক্ষাৰ পাত্ৰটোত দুখন ৰুটি আছে আৰু অকণমান চাউল আছে। এই ৰুটি দুখন ময়ো ভোকাতুৰ হৈ আছোঁ, মোৰ ঘৰত দুটা সন্তান আছে আৰু মোৰ পত্নী খাবলৈ নাপায়, তেনেকৈ আছে। কি কৰিম এতিয়া? এই দুখন ৰুটি যদি মই দি দিওঁ, মোৰ পৰিয়ালটোৰ কাৰণেও অসুবিধা হ'ব। সেই বুলি ভাবি অকণমান সময় মৌন হৈ ৰৈ থাকিলে। আৰু তাৰ পাছত কি কৰিলে, ভিক্ষাৰীজনে সেই ৰুটি দুখনৰ পৰা এখন ৰুটিৰ এটা টুকুৰা ছিঙি সেই বৃদ্ধ মানুহজনৰ ফালে আগবঢ়াই দিলে। আৰু বৃদ্ধ মানুহজনে খুব আন্তৰিকতাৰে, খুব আগ্ৰহেৰে ৰুটিৰ টুকুৰাটো হাত পাতি ল'লে আৰু মানুহজনক এটা আশীৰ্বাদ দিলে। তাৰ পাছত সেই মানুহজন, ভিক্ষাৰীজন সেই স্থানৰ পৰা লাহে লাহে ঘৰমুৱা হ'ল। বাটত আহি থাকোঁতে অলপ দূৰ অহাৰ পাছত কি হ'ল, ভিক্ষাৰীজনৰ মোনাটো খুব উজ্জ্বল কিছুমান পোহৰে দেখা পালে আৰু জিলিকি আছে, আঁতৰৰ পৰা ধৰিব পাৰে মানে। আৰু তেওঁ তেতিয়া আচৰিত ধৰণৰ অনুভৱ কৰিলে, কিহৰ পোহৰ মোৰ বেগটোৰ ভিতৰত? তেতিয়া লাহেকৈ অকণমান এটা ছাইডত ৰৈ তেওঁ কি কৰিলে, মোনাটো লাহেকৈ খুলি চালে। তাৰ পাছত তেওঁ কি হ'ল, সেই মোনাটোৰ ভিতৰত যি টুকুৰা ৰুটি সেই মানুহজনক তেওঁ দিছিলে, সেই ৰুটি টুকুৰা সম্পূৰ্ণ হৈ আছে আৰু সেই সম্পূৰ্ণ হোৱা ঠাইখিনি হীৰাৰ টুকুৰালৈ পৰিৱৰ্তন হৈছে। তেওঁতো আচৰিত হৈ পৰিলে, হীৰাৰ টুকুৰা, কি আচৰিত, মইতো ৰুটিহে দিছিলোঁ মানুহজনক। তেতিয়া তেওঁ হঠাতে অনুভৱ কৰিলে, মই যে সেই বৃদ্ধ মানুহজনক লগ পাইছিলোঁ, সেই মানুহজন আচলতে সাধাৰণ মানুহ নহয়, তেওঁ সাক্ষাৎ ভগৱান। তেনেকৈ তেওঁ অনুভৱ কৰিলে। তেওঁ লৰালৰিকৈ সেই স্থানৰ পৰা দৌৰি দৌৰি আহি আকৌ আগৰ স্থান পালেহি মানুহজনক বিচাৰি বিচাৰি। কিন্তু মানুহজনক আৰু তেওঁ বিচাৰি নাপালে। সেই স্থানত সেই মানুহজন নাই, তাৰ পৰা গুচি গ'ল। তেতিয়া তেওঁ সেই ঠাইতে ৰৈ পেলাই অনুভৱ কৰিলে যে, মই যে মানুহজনক ৰুটিৰ টুকুৰাটো দিছিলোঁ, ৰুটিৰ টুকুৰাটো দিয়াৰ আগমুহূৰ্তত মই 10 বাৰ ভাবিছিলোঁ মোৰ পৰিয়ালটোৰ কথা। কাৰণ মই ৰুটি টুকুৰা দিম নে নিদিম, কাৰণ মই যদি দি দিওঁ মোৰ পৰিয়ালটোৰ কাৰণে অসুবিধা হ'ব খাবৰ কাৰণে। মইতো নিজেই ভোকাতুৰ হৈ আছোঁৱেই, কিন্তু মইতো খোলা মনেৰে দিয়া নাছিলোঁ, কিন্তু উপায় নাইকিয়া হোৱাৰ কাৰণেহে মই এটুকুৰা ৰুটি তাকো দিছিলোঁ। কিন্তু সেই ৰুটি টুকুৰাৰ বিনিময়ত আজি মই মোৰ এই ভিক্ষাৰ পাত্ৰটোত যি টুকুৰা ৰুটি নাইকিয়া হৈছিলে, সেই নাইকিয়া হোৱা ৰুটিকণটো সম্পূৰ্ণ হ'ল আৰু সেই টুকুৰাটো হীৰালৈ পৰিৱৰ্তন হ'ল। আচৰিত কথা নহয়নে বাৰু? আজি যদি মই 2খন ৰুটি মানুহজনক দান কৰিলোহেঁতেন, তেতিয়া মই 2খন ৰুটিয়েই হীৰাৰ টুকুৰা হৈ জিলিকি থাকিলেহেঁতেন, কিমান মই ধনী হ'ব পাৰিলোহেঁতেন। সেই কথাটো তেওঁ অনুভৱ কৰিলে। তেতিয়াহ'লে আহকচোন, আজিৰ সমাজত এনেকৈ আমি কাৰোবাক সহায়ৰ হাত আগবঢ়োৱা মানুহ খুব কমেই দেখিবলৈ পোৱা যাওঁ। ৰাস্তাৰ কাষত যেতিয়া এক্সিডেণ্ট হৈ এজন মানুহ যেতিয়া চটফটাই থাকিব, সেই মানুহজনৰ ওচৰলৈ আমি দৌৰি যাওঁ, কিহৰ কাৰণে জানেনে বাৰু? তেওঁ পেলাই থৈ যোৱা মোবাইল ফোনটো আৰু তেওঁ মানি পাৰ্চটোৰ কাৰণেহে আমি হাবাথুৰি খাই ৰওঁ। সকলোৰে কথা মই ক'ব যোৱা নাই, কিন্তু কিছুমান এনে লোক আছে আজিৰ সমাজত, আমি নিজ চকুৰে দেখা পাইছোঁ। সেই সকলোখিনি সম্পত্তি যেতিয়া নিজৰ হাতত পৰাৰ পাছতহে কোনোবাই হয়তো এম্বুলেন্স মাতিব বা ভিডিঅ' কৰাৰ পাছতহে কিন্তু এম্বুলেন্স মাতিব।
তাৰ আগত কিন্তু মানুহজনক যে এখন মেডিকেলত ভৰ্তি কৰাব লাগে তাৰ অনুভৱ খুব কম সংখ্যক মানুহেহে কিন্তু উপলব্ধি কৰিব। কিন্তু সেই 10জন মানুহৰ ভিতৰত কিন্তু তাৰো মাজত এজন সৎ মানুহ বা সাহসিকতাৰ মানুহ নোলায় বুলি মই নকওঁ। সেইজন হয়তো ভগৱানৰ কিবা তুল্য বুলি মই কওঁ। উপস্থিত ভগৱান হৈ কাৰোবাক সহায় কৰা মানুহ কিন্তু নাই বুলি মই নকওঁ। কিন্তু এচাম মানুহে এই যে ভিডিঅ' কৰা, মোবাইল ফোন লোৱা আৰু মানি পাৰ্চ বিচাৰি ফুৰা এই কামটো যাতে নকৰক মোৰ ফালৰ পৰা মই অনুৰোধ কৰোঁ। সেই চটফটাই থকা মানুহজনক যদি অকণমান সহায় কৰি কাৰোবাৰ অকণমান সহায়ে যদি এটা জীৱন দান কৰিব পাৰে, সেই পৰিয়ালটোৱে কম শান্তি পাবনে বাৰু, বা সেই মানুহজনে কম আশীৰ্বাদ দিবনে, বা ঈশ্বৰেও তেওঁক সহায় কৰিব। সেয়েহে নিৰ্দিষ্ট স্থানত কেতিয়াবা নকৰিবলগীয়া কাম কৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ বা নেদেখাজনৰ ওচৰত শাস্তি ল'বলৈ সাজু হোৱাতকৈ অকণমান সহায় আগবঢ়াই বা কাৰোবাক ভোকাটো এজন মানুহক অকণমান বেছি নোৱাৰিলেও অকণমান খাদ্যৰ যোগান ধৰি অকণমান শক্তি দিয়ক, শক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰক। ঈশ্বৰে হয়তো আপোনাক মংগল কৰিব। দুদিন দেৰি হ'ব, কিন্তু ঈশ্বৰে আপোনাক মংগল কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আমি কিছুমান কথাত প্ৰমাণ পাইছোঁ। সেয়েহে এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। এই কাহিনীটোৱে ইমান ধুনীয়াকৈ বুজাই দিলে যে কাৰোবাক যদি আমি সহায় কৰোঁ, কিন্তু দুদিন দেৰিকৈ হ'লেও আমি সেই সহায় আনৰ পৰা হ'লেও, সেইজনৰ পৰা নাপাব পাৰোঁ, কিন্তু আনৰ পৰা হ'লেও আমি যিকোনো ক্ষেত্ৰত সহায় পাম বুলি দৃঢ় বিশ্বাস আছে। এই কাহিনীটো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰিব, ফেচবুকত চাইছে যদি, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।